আপোনালোকৰ ঘৰত যদি পানী টেপৰ পৰা টুপটুপ পানী গৈ থাকে, ইয়াক কেনেদৰে বন্ধ কৰিব পাৰি ভিডিঅ'টোৰ জৰিয়তে চাওঁ আহক। প্ৰথমতে পানীটো বন্ধ কৰি ল'ব লাগিব। সৰু এলেংকি এটা লাগিব আৰু এই টেপৰ স্পেনেলটো খুলি ল'ব লাগিব। এইটো খুলি ল'ম এতিয়া। সেইটো খোলাৰ পিছত টেপৰ বডিৰ পাৰ্ট এটা স্পেনেলত লাগি আছে, স্পেনেলৰ পৰা খুলি ল'ম। আপোনালোকে দেখিব পাব এইটোৱে স্পেণ্ডেল। এতিয়া ইয়াক খুলি ল'ব লাগিব। মই চেলাৰেটৰ সহায়ত খুলি আছোঁ। এইটোৱে হ'ল স্পেণ্ডেল। টেপৰ পানীটো ব্লকেজ কৰে। আমি অন কৰিলে অন হয়, অফ কৰিলে অফ হয়। তো স্পেণ্ডেলটো আনিব যাম এতিয়া দোকানত। আনিব গ'লে হেডটো লৈ যাব লাগিব। এইটো হিন্দৱেৰৰ হয়। আমি আহি পালোঁ দোকান। তো দোকানত এতিয়া স্পেণ্ডেলটো বিচাৰিব লাগিব। স্পেণ্ডেল বহুত ধৰণৰ থাকে। হেডটোত মিলাকৈ স্পেণ্ডেল এটা দোকানী খুজিছোঁ আৰু মই একেবাৰে চেক কৰি লৈ যাম হেডটোত হয়নে নহয়। এতিয়া ঠিক আগৰ দৰে স্পেণ্ডেলটো লগাই ল'ম। কামটো হৈ গ'ল। এতিয়া মই পানীটো চেক কৰি দিম। আগতে যেনেকুৱা টুপটুপ পানী পৰি থকা দেখিছিলে, এতিয়া বন্ধ কৰাৰ পিছত সেই পানীটো টুপটুপাই পানী নপৰে। লগতে টেপৰ মুখখনো চাফা কৰি দিম। টেপৰ মুখখন এনেদৰে খোলা হয়, চাই লওক আপোনালোকে। আৰু এনেকৈ আপোনালোকে নিজে ব্ৰাছ মাৰি টেপৰ মুখবোৰ চাফা কৰি থাকিব পাৰে। তেতিয়া পানী ফ'ৰ্চটো ভাল পাব।